উদালগুৰি জিলা আসাম प्रेस करेस्पन्डेंट यूनियन आपको ये सांबादिक अनुष्ठान प्रतिष्ठापक अनुष्ठान ये अनुष्ठान मक जेनेक सांस्कृतिक संगठक हिसाब सम्बर्धना जनाले प्रकृतते एक्चुअली मैं आंतरिक भावे अंतरेरे विशेष धन्यवाद जनाइছো कियनो जी सम्बर्धना ये सम्बर्धनाखिनि पाई मैं मोर अंतरत एनेके जागरण एबा शक्ति निवेदित होइसे जी शक्तिक लई मैं सांस्कृतिकर कारण जिखिनि करबलगिया काम সেই কামৰ নিশ্চয় মই আৰু একোচ আগবাঢ়িব পাৰিম। ধন্যবাদ। ৩৫ সংখ্যক আপকুৰ প্ৰতিষ্ঠা দিৱস আৰু ওদালগুৰি জিলা সমিতিয়ে এই প্ৰতিষ্ঠা দিৱসটি ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ অতি প্ৰত্যন্ত এলেকা শান্তিপুৰ কোৰামূৰৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু সেই প্ৰাকৃতিক সৌন্দৰ্যৰ ভৰপূৰ সেই ঠাইখনৰ শান্তিপুৰত ইয়াতে কমিউনিটি হলত আজি প্ৰতিষ্ঠা দিৱসটি দিনজোৰা কাৰ্যসূচীৰে ইয়াত অনুষ্ঠিত কৰিছে আৰু বিভিন্ন কাৰ্যসূচী ইতিমধ্যে সমাপন হৈ গৈছে। পতাকা উত্তোলন হৈ গৈছে, ছাত্ৰ ছাত্ৰীৰ মাজত ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। তাৰপিছত আপকুৰ জিলা সমিতিৰ সভাপতি সন্মানীয় নৱকুমাৰ ডেকাৰ মহাশয়ৰ তেখেতৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত হয় আৰু এই মুকলি সভাত আমাৰ লগতে আৰু দুগৰাকী ব্যক্তি সৰ্বমুঠ ৩গৰাকী ব্যক্তিক আজি ইয়াত সম্বৰ্ধনা জ্ঞাপন কৰিছে। জ্যেষ্ঠ সাংবাদিক ৰূপে মোক সম্বৰ্ধনা জ্ঞাপন কৰিছে গৌৰীশংকৰ দাসক আৰু মোৰ লগতে সাংস্কৃতিক সংগঠক কীৰ্তেশ্বৰ ৰামচিয়াৰী আৰু জ্যেষ্ঠ সাংবাদিক পিংকু কলিতা আমাৰ তিনিওগৰাকীকে আজি ইয়াত সম্বৰ্ধনা জ্ঞাপন কৰিছে। আমি ইয়াত সম্বৰ্ধনা গ্ৰহণ কৰি অতিশয় আনন্দিত হৈছোঁ আৰু সুখ অনুভৱ এইকাৰণেই কৰিছোঁ যে আজি সংবাদসেৱীসকলৰ এটা পবিত্ৰ অনুষ্ঠানত এটা পবিত্ৰ কাৰ্যসূচীত আমাক সম্বৰ্ধনা জ্ঞাপন কৰি আচলতে সাংবাদিকসকলকে ইয়াত সন্মান প্ৰদৰ্শন কৰা হৈছে আৰু তেখেতসকলক কষ্ট স্বীকাৰ কৰি তেখেতসকলক তাৰ বাবে প্ৰশংসাও কৰিছে। সাংবাদিকসকলে যথেষ্ট কষ্ট স্বীকাৰ কৰি বহু ত্যাগৰ বিনিময়ত সংবাদ সেৱা কৰি আহিছে আৰু এই পূৰ্বাপৰ যি নীতি পূৰ্বাপৰ যি পৰম্পৰা সেই পৰম্পৰা অক্ষুণ্ণ ৰাখি এতিয়া যদিও আচলতে সুবিধাখিনি হৈছে, যথেষ্টখিনি প্ৰযুক্তিবিদ্যাৰ কাৰণে সুবিধা হৈছে, তথাপি কিন্তু সেই কষ্ট কিন্তু এতিয়াও শেষ হোৱা নাই। গতিকে মই সংবাদসেৱীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকল উঠি অহা প্ৰজন্মৰ তেখেতসকলকো মই তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোকে আহ্বান জনাইছোঁ যেন সকলোৱে কষ্ট স্বীকাৰ কৰি এই বৃত্তিটোক এক সমাজ সেৱাৰ বৃত্তিৰূপে লৈ তেওঁলোকে নিজৰ কামত আগবাঢ়ি যায়, দেশ সেৱাত ব্ৰতী হয়। আৰু মই গণতন্ত্ৰৰ এই চতুৰ্থ স্তম্ভ এই সংবাদ সেৱাৰ প্ৰতি, সংবাদ জগতখনৰ প্ৰতি, সংবাদসেৱীসকলৰ প্ৰতি সকলো দিশে সকলো শ্ৰেণীৰ জনসাধাৰণকে মই আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ তেখেতসকলক যেন সংবাদসেৱীসকলক তেওঁলোকে সন্মান প্ৰদৰ্শন কৰে, যথাযোগ্য যিখিনি স্বীকৃতি সেই স্বীকৃতিখিনি যাতে তেওঁলোকে প্ৰদান কৰে বা তেওঁলোকৰ কষ্ট যাতে যিখিনি কষ্ট স্বীকাৰ কৰে তাৰ যেন স্বীকৃতি দিয়ে তেওঁলোকে। গতিকে এইখিনিয়ে মোৰ ব্যক্তিগত অনুভৱ।